হেল্ল' গাইজ, বতৰটো কেনেকুৱা পাইছে বাৰু? নিশ্চয় ভাল পাইছে, নহয়নে বাৰু? কাৰ কাৰণে এনেকুৱা হ'ল বুলি ভাবিছে? মোৰ কাৰণে হ'ল অকণমান গাবোৰ শীতল পৰিছে। এই সূৰ্য ককাইদেউ আৰু নৌবৈয়ে মানে কাজিয়া লাগিলে, সেইটো হেৰিতে কাজিয়া লাগি সেইটো চেলোতে গৈ একেবাৰে মাকৰ ঘৰ পালেগৈ। মাকৰ ঘৰলৈ গুচি গ'ল যেতিয়া সূৰ্য ককাইদেউ কেনেকুৱা খং বুলি ভাবিছে, কেনেকুৱা খং! একদম ঘৈণীয়েকক মাৰিবলৈ নেপায়, ঘৈণীয়েকক গালি পাৰিবলৈ নেপায়, গোটেই পৃথিৱীখনত একদম তাপ দি দিছে। মানে কৈছোঁ নহয়, সেইকেইদিন এই 3 দিন ৰাম 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 ইমানেই দিলে মানে এই আমাৰ নিচিনা মানুহখিনিকহে মাৰিছে, হয়নে বাৰু? ধনী শ্ৰেণী মানুহখিনি নাই মৰা নহয়। এই চীতলত একদম একেবাৰে এনেকৈ বহিহে থাকে আৰু এই আমাৰ নিচিনাবোৰ, এই সাধাৰণ শ্ৰেণীৰ মানুহবোৰহে মৰে গৰমত। সেইটো আকৌ বুজি নাপায় নহয় সূৰ্য ককাইদেৱে। ইমান গৰমত থাকিব নোৱাৰি খঙতে বাপেকে মই সূৰ্য ককাইদেউলৈ ফোন লগাই দিলোঁ। মই বোলো, হেল্ল' ককাইদেউ, হেৰি নহয়, এই আপুনি যে আমাক যে ইমান যে একদম একেবাৰে চেপি পেলাইছে কেলৈ? যেনি তেনি জোল বৈ গৈছে বোলে নহয়, এই মানুহজনী বোলে মোৰ বোলে মাকৰ ঘৰ পালেগৈ বোলে, তাইক বোলে একো কৰিব নোৱাৰোঁ নহয়, জেংকৈ লাগি আহে, সেইকাৰণে বোলে এই তহঁতৰ নিচিনা মানুহকে বোলে তাপটো দি দিছোঁ বোলে। মই বোলো অঁ, উৰৰ খঙত মানে বোলো ভগা দাঢ়ি ভাঙিছে, সেই বুলি কৈছোঁ মই। সেইটো কৰিলে নহ'ব নহয়, আপুনি বোলো বেয়া কৰিছে। মানুহখিনিয়ে কিমান শাস্তি পাইছে, এই সাধাৰণ শ্ৰেণীৰ মানুহবোৰে অলপ শাস্তি পাইছেনে বাৰু? এই পাত এখিলা নলৰে, এই বতাহ এখন নেমাৰে, ধেমালি? এই ফেনো যিখনহে, ফেনখনো একদম হাৱাত একেবাৰে গৰমহে আহে। আপোনালোকৰ হয়নে বাৰু? জনাবচোন মোক। আৰু তলত এখন ফেন, ওপৰত এখন ফেন, তথাপিতো ৰক্ষা নাই। যেতিয়া মই সেই ফোনটো কৰি দিয়াৰ লগে লগে ককাইদেৱে বোলে, অঁ পাওঁ যদি বোলে তই আমাৰ বোলে মানুহজনীক বুজাচোন বাৰু বোলে, বুজা। তেতিয়াহ'লে বোলে ৰ'ব, আপুনি বোলে ফোনটো কাটি দিয়ক। কাটি লৈ লগালগ একদম সেই সূৰ্যৱতী নবৌলৈ লগাই দিলোঁ নহয়। তাৰপাছত বোলো, হেল্ল' নবৌ, আপুনি বোলো সেই সূৰ্য ককাইদেউৰ লগত কি লাগিলে অ'? বোলে একো নাই লগা। একো নাই লগা বুলি ক'ব নালাগে দেই, মই কিন্তু সকলো গম পাওঁ। ককাইদেউলৈ মই ফোন কৰিছিলোঁ বোলো, ফোন কৰোঁতে মোক চব ক'লে বোলো। অ' তোক চব লগাই দিলেনে? বোলো অঁ, লগাব নকওঁ বোলো। শুন তেতিয়াহ'লে, এই ককায়ে মোৰ লগত কেনেকুৱা লাগিছে। মই বোলো আপোনাৰ মুখখন কম নহয় দিয়ক। তাৰপিছত বোলে ককাইৰে বোলে মুখখন বোলে কম বুলি ভাবিছ নি বোলে? ককায়ে মুখখনো চাবলৈ, ককাই বুজাব নোৱাৰি বোলে। তাৰপিছত বোলো ককাইদেউ ক'লোঁ, ককাইদেউ বোলো আপোনাক ক'বলৈ ক'লে বোলো। এতিয়া আপুনি যি হ'ল যি নহওক আৰু এই মতা মাইকী কাজিয়া থাকেই আৰু, হয়নে বাৰু? আপুনি বোলো ঘৰলৈ গুচি আহক। তাৰপিছত বোলে নাযাওঁ বোলে, মই বোলে ঘৰলৈ বোলে, তোৰ কথামতে চলিম নি বোলে। তেতিয়াহ'লে নাহে যদি নালাগে, তেতিয়াহ'লে বোলো ককাইদেউ বোলো বেলেগ এজনী আনিবলৈ কৈ দিওঁ, সেই বুলি ক'লোঁ। তাৰপিছত বোলে নালাগে ৰ, নকবি বোলে, মই যাম বোলে। তেতিয়াহ'লে সি মই গধূলি গৈ পামগৈ বোলে। মই বোলো গধূলি একদম চিধা পাবহি আকৌ। তাৰপিছত আৰু গধূলি সময়ত ঘৰ পালেগৈ চাগে। সূৰ্য ককাইদেৱে চাগে ভাবিলে মই তাইও দেখি এই মৌচুমী জলবায়ুজনীয়ে বুলিব ফোন কৰিছে, তাইও চাগে সেই উশাহ পোৱা নাই, হেৰি কৰিব পৰা নাই। মোৰ তাপত আকৌ সেই জলবায়ুটো আকৌ লৰচৰ নকৰিব নোৱাৰোঁ নহয় মই। কি ভাবিছে বতাহখন মাৰি দিব নোৱাৰোঁ? সেইকাৰণে এই মই কোৱা কাৰণে এই গধূলিলৈ আহিলে নহয় সেয়া বতাহ বৰষুণ, তেতিয়াহে গাটো ভাল লাগিছে হেৰৌ। এতিয়া মোৰ কাৰণে সকলোৱে একেবাৰে ভাল পালে, গোটেইখনে একেবাৰে আশীৰ্বাদ দিছে নহয়। কোনো গমেই নাপায় আকৌ মই যে ফোন কৰি পিনি কৈছোঁ বুলি। মই আপোনালোকক এতিয়া কৈ দিছোঁ কথাষাৰ, মই ফোন কৰিলতহে আকৌ সেই সূৰ্য ককাইদেৱে এইকণকে অকণমান ভাল কৰি দিছে। 3 দিনমান থাকিবি কৈছে, অকণমান ওলাম অকণমান সোমাম বোলে। মই বোলো একেবাৰে হেৰি কৰিবলৈও বেয়া হ'ব আকৌ, একেবাৰে ওলালেও দিগদাৰ হ'ব, কাপোৰ কানি নহ'লে সোমা গোন্ধাব বাপেকে। আৰু কেঁচুৱা ল'ৰা ছোৱালী মাইকীবোৰ যে এই গোটা কাপোৰবোৰ ক'ৰবাত কেনেকৈ শুকুৱাব, গোন্ধাব ন সোমা। সেইকাৰণে বোলো অকণমান লাভ অকণমান দিব, সেই বুলি ক'লোঁ। তাৰপিছত এতিয়া এয়া বতৰটো এয়া এনেকুৱা কৰিছে, ভালেই কৰিছে বাৰু সূৰ্য ককাইদেউ, বৰ ভাল লাগিছে দেই, বৰ ভাল লাগিছে। এতিয়াহে গাটো নিজগা লাগিছে। মৌচুমী জলবায়ুৰ কথাখিনি কেনেকুৱা লাগিলে জনাব দেই। এইকেইদিন অকণমান তত পাব আৰু এই 2-3 দিনমান অকণমান দেহাবোৰ ভাল লাগি থাকিব। আকৌ দিব বেছি দিন নাথাকে আকৌ তেওঁ লুকাই পিনি। মানুহজনী অহাৰ লগে লগে আকৌ মনটো ভাল লাগি যায় নাই, আকৌ পুতুককৈ লাগিবই নহয়। সেইকাৰণে এতিয়া চাগে দুইটা একেবাৰে মিলামিলি হৈ আছে যে, সেইকাৰণে অকণমান ভাল কৰি দিছে আৰু। আজিৰ ভিডিঅ'টো ইমানেই, বাই বাই।